এয়া চাওক সৰু সৰু ব্লেক কিন্তু কেনেকৈ খায় মানে মহত্বটো কি ইয়াত মানে খান্দিলেই ইয়াত মানে বালি ওলায়। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল চেকিয়া ভাই। আজি এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। থাম্বনেইলটো চাই হয়তো আপোনালোকে গম পাইছে মই ক'লৈ আহি আছোঁ। আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্যদাৰ আজি বিয়া নহয়, আজি ৰিচিপশ্যন হয় বাৰু, বিয়া হৈ গ'ল। তো নিমন্ত্ৰণ আছিলে মোৰ, তো আহি আছোঁ আচুৰ্যদাৰ ঘৰলৈ। তো আশা কৰোঁ আপোনালোকে বাকী গোটেই ভিডিঅ'খিনি সম্পূৰ্ণকৈ চাই যাব। ধন্যবাদ। আৰু মই অকলে অহা নাই, মোৰ লগত আহিছে মোৰ লগৰ ভূপেন। বাকী আধা আধি ৰাইজ আমাৰ তেজপুৰৰ মোটামুটি আচুৰ্যদাৰ ঘৰ পাই গ'লগৈ। আমি দুজন অকণমান লাহে লাহে আহিছোঁ। আমাৰ বিশেষ দুটামান কাম আছিলে, কামখিনি ধুনীয়াকৈ শেষ কৰি পেলাই লাহে লাহে আহি আছোঁ। আৰু এয়া ভূপেন, ফিলিংছ কেনেকুৱা তোমাৰ মনৰ? জুই খালি দেৰি হ'ল আহাত, আৰু লাহে লাহে গৈ পাম আৰু অকণমান দেৰি হ'ল আমাৰ, কিন্তু একো নাই। সন্ধিয়া এনেও ৰিচিপশ্যন বুলি ক'লে সন্ধিয়াৰ পৰা ষ্টাৰ্ট হয় যিহেতু। আৰু যিসকল ব্যক্তি হয়তো আগতে কাজিৰঙা ফালেদি অহা যোৱা কৰে তেওঁলোকে জানে ইয়াত আজিকালি স্পীড মিটাৰ লগাই দিয়া হৈছে। তো ইয়াত 40ৰ ওপৰত যাব নোৱাৰে, আৰু যদি কোনোবা 40ৰ ওপৰত মিটাৰ মানে ডিটেক্ট কৰে তেওঁলোকে তো 5000 ফাইন। তো এইখিনি যাওঁতে আমাৰ বহুত সময় লাগি যাব, মোটামুটি 1 ঘণ্টামান লাগিব। এতিয়া লাহে লাহে গৈ আছোঁ আৰু স্পীড মিটাৰকেইটা আপোনালোক মই দেখাম, আপোনালোকে চাই লওক যে এইটো গাইজ চাওক আপোনাৰ গাড়ীৰ স্পীড লিমিট কিমান হয় ইয়াত অলৰেডি দেখাই দিব। 40 পাৰ কৰিলে ফাইন। তো বহুদূৰ অহাৰ অন্তত আমি বৰ্তমান নুমলীগড়েদি সৰু পথাৰলৈ সোমাই আহি আছোঁ। ইমান ধুনীয়া পৰিৱেশ, একদম চাৰিও চাইডে পূৰা চাহ বাগানবিলাক দেখিছোঁ, একদম পূৰা সেউজীয়াকৈ ধুনীয়াকৈ ফুটি ফুটি উঠিছে। চাওক আপুনি এই কৰিছে, ই ভালকৈ জানে ইয়াতে গৰম পানী হোৱা আছে। মোৰ বহুত ইচ্ছা আছিল, মানে ভূপেনে গৰম পানী চাম বুলি আহিছিলে। তো বহুত দূৰ চলাই অহাৰ পিছত আমি গৰম পানী পালোঁ, কিন্তু ক'বলৈ পাই দুখিত যে 4টা বজাত গৰম পানীৰ গেটখন মানে চাওক এই বন্ধ কৰি দিলে। তো এতিয়া উপায় নাই, আপোনালোক গৰম পানী কিন্তু বৰ্তমান 4টা বজাৰ পিছত বোলে বন্ধ কৰি দিয়ে। সেইয়া গৰম পানী পূৰা একদম গৰম হৈ আছে। এয়া চাওক গেট বন্ধ। ভূপেনৰ বহুত দুখ। ভূপেন নাকান্দিবা। ফাইনেলি গাইজ আহি পেলাই আচুৰ্যদাৰ বিয়াঘৰ পালোহি, আৰু ইমান ধুনীয়া পেণ্ডেলটো দিছে। আমি ধুনীয়াকৈ দুইজন সোমাই পেলাই ভিতৰলৈ আহি আছোঁ। বহুত ভিৰ নোৱাৰি দেই, ৰখি আছোঁ। পাবৰ বৰুৱাই পুৰভি বিলালে মাহিতে ভুৰমি লাইহে। খন্তেক সময় ৰখাৰ পিছত দাদাক লগ পালোঁ, বিয়াৰ শুভেচ্ছা জনালোঁ। আৰু ভূপেন আৰু মই এই ভণ্টিকেইজনীৰ লগত ফটো দুখনমান উঠিলোঁ। ইমান ধুনীয়াকৈ তেওঁলোকে সাজপাৰ কৰি খানা সকলো ৰাইজক খুৱাই আছে। কালি বিয়া চিয়া খালোঁ, ৰাতি অহা অকণমান দেৰি হ'ল। চ' বৰ বিশেষ ভিডিঅ' কৰিব নোৱাৰিলোঁ। বিয়াত ইমান ভিৰ আৰু ইমান ডাঙৰ ডাঙৰ চেলিব্ৰিটিজবিলাক লগ পালোঁ, বহুত ভাল লাগিলে। তো ৰাতি আহি পেলাই মই থাকি গ'লোঁ। মোৰ একদম নিজৰ দাদা এজন আছে চেফুল্লা, তেওঁৰ ঘৰতে আছোঁ। আজি চাগে আমি আকৌ ডিমাপুৰ যাম। ডিমাপুৰৰ পৰা ঘূৰি পকি আহি কাইলৈহে চাগে বেক হ'ম। তো বাকীখিনি কি হয় আপোনালোকে চাই যাওক। ডিমাপুৰ যোৱাৰ আগত দেওপানী থান পায়। তো দেওপানী থানত মই সোমোৱা নাই, এটা বিশেষ কাৰণত বাহিৰৰ পৰাই সেৱা কৰিলোঁ। আপোনালোকক দেখাইছোঁ বাহিৰৰ পৰাই, কেতিয়াবা সময় সুবিধা পালে ভিতৰখিনিও দেখাই দিম। এতিয়া আমি গৈ আছোঁ ডিমাপুৰ। এয়াই হৈছে দেওপানী মন্দিৰ। বহুত ধুনীয়া লাগে মন্দিৰটো, কিন্তু এটা বিশেষ কাৰণত মই সোমাব নোৱাৰা দেখি অলপ মনটো বেয়া লাগিছে। তো বাহিৰৰ পৰাই আপোনালোকক দেখাইছোঁ, কেতিয়াবা নেক্সট মই দেখাম আকৌ। ডিমাপুৰলৈ যদি কোনোবা আগতে আহিছে, এখন ইয়াত পথাৰ পায়। ডিমাপুৰ নোপোৱাৰ আগতে বালি পথাৰ বুলি কয়। এইখন এখন পথাৰ হয়, কিন্তু পথাৰখনৰ মানে মহত্বটো কি ইয়াত মানে খান্দিলেই ইয়াত মানে বালি ওলায়। সেইকাৰণে জেগাটোৰ নামেই হৈছে বালি পথাৰ। তো আপোনালোকক অলপ দেখাম, আপোনালোকে পথাৰখন চাওক। এয়া চাওক বন্ধুসকল, কাম চলি আছে। এই পথাৰখনত খান্দিলেই মানে ইয়াত অকল বালি ওলায়। তো দেখিছে ইয়াত কাম চলি আছে। ইয়াত মানে পথাৰত যেতিয়াই খান্দক মানে মাটি খান্দিলে ইয়াত বালি ওলায়। সেইকাৰণে পথাৰখনৰ মহত্ব নামেই হৈছে মানে বালি পথাৰ। তো আপোনালোকক দেখালোঁ, কেতিয়াবা আপোনালোক আহিব চাবলৈ। বহুত ধুনীয়া পৰিৱেশ। এই আগত আছে আমাৰ ককাইদেউ চৈফুল দা, এইফালে ভূপেন আৰু মই। মানে বহুত দিন হৈ গ'ল নাগালেণ্ড নাহা। তো ইয়ালৈ আহিছোঁ যেতিয়া, সৰু পথাৰৰ পৰা নাগালেণ্ড প্ৰায় মোটামুটি 50 কিলোমিটাৰমান হয়। তো ভাবিছোঁ আকৌ কেতিয়া আহিব পাৰোঁ ঠিক নাই। তো সেইকাৰণে নাগালেণ্ডলৈ বুলি গৈ আছোঁ। ইয়াত কি এইটো হৈছে চিমেণ্ট ফেক্টৰী। এইটো চাওক বোকাজানত আছে। কোনোবা যদি আহিছে আগত চাগত দেখিছে, এইটো চিমেণ্ট বনি আছে। এইয়া
ট্ৰলিবিলাক যোৱা নাই, ট্ৰলিবিলাক বন্ধ হৈ আছে। এই ট্ৰলি আহে। আমি এতিয়া বৰ্তমান নাগালেণ্ড সোমাইছোহি। চাওক এয়া নাগালেণ্ডৰ দৃশ্য। এয়া নাই ৱেলকাম টু ডিমাপুৰ। এইটো চাওক নাগালেণ্ডৰ এখন বহুত বোলে পুৰণা হোটেল। আগফালৰ এইটো মূৰৰ টুপিটো যেনেকৈ থাকে তেওঁলোকে তেনেকৈ বনাইছে। গাইছ এই আগফালৰ টাৱাৰটো চাওক। এইটো নাগালেণ্ডৰ ফেমাছ টাৱাৰ কি চিটি টাৱাৰ ন? চিটি টাৱাৰ নাগালেণ্ডৰ ফেমাছ। এয়া নাগালেণ্ড মাৰ্কেট সোমাই আহি আছোঁ আমি এতিয়া বৰ্তমান। ক'লৈ গৈ আছোঁ ন চেফুলা? নাগালেণ্ড কোন জেগাত? এতিয়া আপোনাৰ ছুপাৰ মাৰ্কেট যাম। আচ্ছা আমি বৰ্তমান এতিয়া প্ৰথম ছুপাৰ মাৰ্কেট যাম, তাৰপিছত হংকং মাৰ্কেট যাম, মাৰ্কেট যাম, তাৰপিছত নিউ মাৰ্কেট যাম, তাৰপিছত নিউ মাৰ্কেট যাম, তাৰপৰা লাহেকৈ ওলাই আহিম আৰু বাছ তাৰপিছত লাহেকৈ ঘৰলৈ যামগৈ আৰু। আমি আহি নাগালেণ্ড পালোহি। এতিয়া অলপ ক'ত গৈছোঁ? নিউ মাৰ্কেট ন? নিউ মাৰ্কেটৰ ফালে গৈ আছোঁ। ভূপেন একদম পূৰা পাগলা হৈ গৈছে নাগালেণ্ড আহি পেলাই, কাৰণ আমাৰ একো প্লেনিং নাছিলে, ছাডেন প্লেনিং। তাকে চাওঁ এতিয়া নিউ মাৰ্কেটত কি বস্তু পায়। ভূপেন কেনেকুৱা ফিলিংছ? ভাবিছিলি নাই বুলি? আমি দুইটাই মানে ভাবাই নাছিলোঁ। ভাবিছোঁ বিয়া চিয়া খাই পেলাই ধুনীয়াকৈ ঘূৰি যাম, কিন্তু এয়া ভগৱানে আনিছে নাগালেণ্ড। এতিয়া নিউ মাৰ্কেট চাম। এয়া নিউ মাৰ্কেট কলকাতাৰ বজাৰৰ নিচিনা লাগিছে দেখাত ন ভূপেন? চেফুল্লা একদম পূৰা মানে কলকাতাৰ বজাৰ টাইপৰ আৰু। এয়া হৈ গৈছে ছেকেণ্ড হেণ্ড কাপোৰৰ মাৰ্কেট। ক'ত যায়গৈ? এয়া হৈ গৈছে হংকং মাৰ্কেট। হয় হয় এয়া চব সৰু সৰু বেগ। এইটো কেনেকৈ খায়? আছাম লগা মানুহটো বেছি খায়তো। বহুত দূৰ ফুৰি চাকি আহি পেলাই এতিয়া পুনৰ আমি আকৌ ঘৰলৈ বুলি বাট মেলিলোঁ। ঘৰলৈ ঘূৰি আহি আছোঁ। সেইদিনাখন আহোঁতে গৰম পানীত দেখাইছিলোঁ আপোনালোকক যে বন্ধ হৈ গৈছিলে। তো এতিয়া আজি আকৌ আহিছোঁ গৰম পানী আপোনালোকক দেখাম। হয়তো বহুতে দেখিছে চাগে আগতে, চাই লওক। ভূপেন তইতো গৰম পানী চাবলৈ আহিছিলি? গৰম পানীয়ে চাব আহিছিলোঁ। বিয়া আহি পেলাই বহুত ডাঙৰ কথা এটা হ'ল, ভূপেনৰ হাততো কেছ টকা নাই, মোৰ হাততো কেছ টকা নাই। ইয়াত সোমাবৰ কাৰণে টিকেট লাগে 20 টকাকৈ। চালোঁ পাৰ্চত পইচাহে নাই। পইচা আছে মানে একাউণ্টত আছে জিপে'। মোকতো দাদা জিপে' হ'ব নেকি? কৈছে নাই নহ'ব জিপে'। মই কৈছোঁ দাদা কি কৰোঁ এতিয়া? ভাগ্য ভাল দাদাজন ভাল আছিলে। দাদাজনে কৈছে যা চাই গৈ যা বোলে। কেনেকুৱা লাভ পাইছোঁ। সেইকাৰণে যে হাতত যিমানেই জিপে' হওক কিবা পে' হওক হাতত কেছ টকা ৰাখিবই লাগে। সেয়া গৰম পানী বুকবুকাই আছে। সেয়া চা ভূপেন চা পানী উতলি আছে। তো গাইজ চাওক এয়া গৰম পানী। এইটো কোনো মেচিন দি কৰা নহয়, এইটো ভগৱানৰ সৃষ্টি হয়। এয়া চাওক জুম কৰি দেখাই দিছোঁ, পানী পূৰা উতলি আছে। এয়াই হৈছে গৰম পানী। 365 দিনে ইয়াৰ পানী এনেকৈ গৰম হৈ থাকে, উতলি থাকে মানে। সেইটো ইয়াৰ কাৰণেই বিখ্যাত গৰম পানী বুলি। বহুত দূৰৰ পৰা পৰ্যটকসকল ইয়াত চাবলৈ আহে। মই আগতে 2-3 বাৰ আহিছোঁ, তেতিয়া ইমান ভিডিঅ' বনোৱা নাছিলোঁ। তো ভাবিছোঁ এতিয়া আহিছোঁ যেতিয়া আপোনালোকক যোনেতো দেখিছে, যোনে নাই দেখা মোৰ ভিডিঅ'ৰ থ্ৰুৱেদি অলপ চাই লওক। ভূপেন একদম পাগলা হৈ গৈছে গৰম। তো যিসকল ব্যক্তি আগতে আহিছে তেওঁলোকেতো দেখিছে, আৰু যিসকল নাই অহা মোৰ ভিডিঅ'ৰ থ্ৰুৱেদি চাব। আৰু কেনেকুৱা লাগিছে মোক কমেণ্ট বক্সত জনাব। সি গৰম পানী চুই ভাল পাইছে, অহাই নাই। 2-3 বছৰ আগত যেতিয়া আহিছিলোঁ তেতিয়া ইমান ধুনীয়া নাছিলে জেগাটো। এতিয়া এওঁলোকে কিন্তু বহুত ধুনীয়া কৰিছে, ধুনীয়াকৈ মেইনটেইন কৰি ৰাখিছে, চাফ চিকুণ কৰি ৰাখিছে। বহুত ভাল লাগিছে। আপোনালোক কেতিয়াবা আহিব। পাগল হৈ গৈছে, বহুত দেৰিবোৰ খোজকাঢ়িছোঁ যে। তো গাইজ ভিডিঅ'টো চাই কেনেকুৱা পালে মোক জনাব, আৰু যদি মোৰ কিবা ভুল ভ্ৰান্তি হৈছে মোক আঙুলিয়াই দিব, যাতে নেক্সট ভিডিঅ'ত মই আৰু ভাল কৰিব পাৰোঁ। আৰু বহুত দিন গেপত আছিলোঁ, মানে বিশেষ এটা বেলেগ কামত লাগি থকাৰ বাবে ভিডিঅ' দিব পৰা নাছিলোঁ। তো আকৌ ভাবিছোঁ কণ্টিনিউ দিম, আপোনালোকে ছাপোৰ্ট কৰি যাব। আৰু যিসকল ব্যক্তি মোৰ চেনেললৈ একদম নতুন হয় তো প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো ইয়াৰে আশাৰে জয় আই অসম, ছাপোৰ্ট কৰি যাব। ধন্যবাদ।